নাম হরি হরাত্মনে নাম হরি হরাত্মনে প্রবিভয় অভয় মাঝে দেবদিগম্বর হাতে ফুল লয়া হে দেখিব জগতৰ ঈশ্বৰ হৈও সৰ্বকালেই দৰিদ্ৰ হৈ পাৰ্বতীয়ে অশেষ কষ্ট কৰি আমাৰ পৰিয়াল চলাই অৱশ্যে তাত আমাৰ মনত কোনো খেদ নাথাকে জগতবাসীয়ে আমাৰ পৰাই বৰ লাভ কৰি সুখেৰে জীৱন নিৰ্বাহ কৰিব লাগে তাতে আমাৰ পৰম আনন্দ আমাৰ মুখ নাই সেয়েহে আমি মায়াৰ অধীন নহয় মুখ নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ জানিলে প্ৰভু দেৱৰ্ষি আহা আহা দেৱৰ্ষি বাৰু কোৱাচোন দেৱৰ্ষি আমাক জানো কেতিয়াবা মায়াৰ বন্ধনত পৰা দেখিছা আপুনি প্ৰভু মায়াৰ সন্মুখীন হোৱা নাই বন্ধনত আকৌ কেনেকৈ পৰিব তুমি কাৰ মায়াৰ কথা কৈছা দেৱৰ্ষি বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু নাৰায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধৰি অসুৰক অমৃত খোৱাৰ পৰা বঞ্চিত ৰাখিলে সেই মায়াময় মোহিনী ৰূপ জানো আপুনি দেখিছে প্ৰভু বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছে ভালকৈ কোৱাচোন দেৱৰ্ষি প্ৰভু সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া অমৃত উদ্ধাৰ হ'ল অসুৰক বঞ্চিত কৰিবৰ বাবে নাৰায়ণে মোহিনীৰ ৰূপ ধৰিলে আৰু সেই ৰূপত গৈ থাকোঁতে অসুৰক বঞ্চিত কৰি দেৱতাই অমৃত পান কৰি গুচি গ'ল সঁচানে দেৱৰ্ষি সঁচা হলেও বিষ্ণুৰ সেই মোহিনী ৰূপে আমাক মুগ্ধ কৰিব নোৱাৰে দেৱৰ্ষি নারায়ণ প্রভু
বিভিন্ন সময়ত সম্পৰ্ক নাথাকিবও পাৰে মই জিতেন্দ্ৰিয় দেৱৰ্ষী মই কামদেৱক ভস্ম কৰি থৈছো দেৱৰ্ষী মই এতিয়াই বিষ্ণুৰ ওচৰলৈ গৈ এই মোহিনী ৰূপ অকণো বিচলিত নোহোৱাকৈ দৰ্শন কৰিব দেৱৰ্ষী বাৰু প্ৰভু চৰণত প্ৰণাম জনাই এতিয়া মই